নমস্কাৰ সকলোলৈকে পুনৰবাৰ মোৰ ইউটিউব চেনেল ভ্লগটলৈ মই বিপাংশী আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। দৰাচলতে আপোনালোক সকলোৰে ভাল বুলি মই আশা কৰিছোঁ আৰু আজি মই আপোনালোকক এখন ফটো দেখাম। আপোনালোকে ফটোখন চাওকচোন বাৰু। যিহেতু আপোনালোকে ফটোখনত নিশ্চয় দেখিলে ইমান ধুনীয়া সেউজীয়া সেই যিবিলাক কঠীয়া, সেই কঠীয়াবিলাকেই পিছত গৈ ধানৰ ৰূপ নল'ব জানো। গতিকে আমাৰ অসমৰ যিহেতু 70% লোকেই কৃষিজীৱী, গতিকে সকলো কৃষিৰ ওপৰতে নিৰ্ভৰশীল আৰু কৃষকসকলে নিজৰ গাৰ ঘাম মাটিত পেলাই কৃষি কৰে আৰু এই কৃষি তেওঁলোকে বহুত কষ্ট কৰি কৰে, আমি সকলোৱে জানো। বৰ্তমান সময়ত অৱশ্যে বহুতো বৈদ্যুতিক সা সামগ্ৰী ব্যৱহাৰ কৰি কৃষিটো সম্পাদন কৰা হয়। তাৰ ফলত বহুত লাভান্বিতও হৈছে, কষ্টও লাঘৱ হয়। যিহেতু আগতে যেতিয়া পুৰণি কালত তেতিয়া গৰুহালক লৈ হাল বোৱা হৈছিলে বা মৰণা মৰা হৈছিলে, কিন্তু বৰ্তমান সময়ত যিহেতু ট্ৰেক্টৰ পাৱাৰ টিলাৰ আজি ব্যৱহাৰ কৰি কষ্টটো যথেষ্ট লাঘৱ হয় আৰু যিহেতু পানী নহ'লে কিছুমান কৃষি কাৰ্য সম্পাদন কৰিবলৈ অলপ অসুবিধা হয়। আজিকালি কিন্তু ইমান অসুবিধা নহয়, যিহেতু কিছুমান ইলেক্ট্ৰনিক মাধ্যমতো ব্যৱহাৰ কৰিব পাৰি। গতিকে আজিকালি বহুত সুবিধা হৈছে, কিন্তু সকলো কৃষকে সেইকণ সুবিধা পোৱা নাই। যিহেতুকে সকলো কৃষকৰে ইমান অৰ্থৰ অভাৱত তেওঁলোকে এতিয়াও সেই পুৰণিকলীয়া কৃষি ব্যৱস্থাটোকে তেওঁলোকে কৰি থাকিব লগাত পৰিছে, যাৰ ফলত সেইডোখৰি মাটি যিমানখিনি উন্নত কৰি লাভ কৰিব লাগিছিলে সিমানখিনি হোৱাগৈ নাই। ধৰক মাটিটো পূৰা সাৰুৱাই হয়, কিন্তু তাত যিখিনি বস্তু লাগে, সম্পূৰ্ণ যিখিনি বস্তুৰ প্ৰয়োজন হয় সেই বস্তুখিনি দিব পৰা নাই তেওঁ, তেনেকুৱা হৈছে। দৰাচলতে পৃথিৱীত কোনো কামেই সৰু ডাঙৰ নহয়। কৃষিটো এটা বহুত ভাল কাম হয়, যিটো কৰে কৃষকসকলে কৰে। আৰু এই যিকোনো এটা কাম যেতিয়া কৰে নাই, সেইটো যেতিয়া পূৰা নিজৰ দৃঢ়তাৰে কৰা হয়, তেতিয়াহ'লে সেই কামটো নিশ্চয় সাৰ্থকতা লাভ কৰিব পাৰে। যেনেকৈ কৃষিটোতো বহুতে সাৰ্থকতা লাভ কৰিব পাৰে। কৃষকসকলে যিদৰে এতিয়া ইমান ধুনীয়াকৈ কৰি মেলি লাভ কৰি আছে। গতিকে পৃথিৱীত সকলো কামেই সমান হয়, লাগিলে সেয়া কৃষক এজনে কৰা কৃষিয়েই হওক বা এজন পাণ তামোলৰ দোকানীয়ে হওক বা যিয়েই নহওক, পৃথিৱীত সকলো কামেই সমান, লাগে মাথো নিজৰ নিষ্ঠা আৰু একাগ্ৰতা, নহয় জানো। দৰাচলতে আজি কি হয়, মোৰ এজন ছাবস্ক্ৰাইবাৰ দাদায়ে মালবিকা বৰা বাইদেউৰ এটি গীত গাবলৈ মোক অলপ কৈছিলে, আৰু মই ইমান ভালদৰে নাজানিছিলোঁ গানটো। তথাপিতো মই অলপ এতিয়া প্ৰিপেয়াৰ কৰিছোঁ বাৰু, তথাপি গাবলৈহে চেষ্টা কৰিছোঁ আৰু। তেতিয়াহ'লে গানটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া। তোমাক দেখা মনত আছে, চিলিমিলি টোপনিতে তোমাক পোৱা মনত আছে। এতিয়া যে শুন তুমি মোৰ সপোন, দূৰে দূৰে যে লুকাই থাকা, দূৰে দূৰে যে লুকাই থাকা। জিলিমিলি জোনাকতে তোমাক দেখা মনত আছে, চিলিমিলি টোপনিতে তোমাক পোৱা মনত আছে। এতিয়া যে শুন তুমি মোৰ সপোন, দূৰে দূৰে যে লুকাই থাকা, দূৰে দূৰে যে লুকাই থাকা। তোমাৰ কাষতে ৰৈ তৰালিৰ হতে মই কথা হ'ম জোনাক নিশা, তোমাৰ চকুলে চাই মৰম দুহাতে লৈ
মই তাকে বাট চাই উজাগৰি ৰাতিটো তোমাক ধিয়াই ধিয়াই সঁচাকৈ জানো বুজা নাই জিলিমিলি জোনাকতে তোমাক দেখা মনত আছে চিলিমিলি টোপনিতে তোমাক পোৱা মনত আছে এতিয়া যে শুন তুমি মোৰ সপোন দূৰে দূৰে যে লুকাই থাকা দূৰে দূৰে যে লুকাই থাকা দূৰে দূৰে যে লুকাই থাকা ধন্যবাদ।